নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিম ভগৱানক পূজা কৰোঁতে যদি কোৱা হয় এই তিনিটা শব্দ তেন্তে মনৰ কামনা পূৰ্ণ হয়। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বন্ধুসকল, প্ৰত্যেক দিনাই ভগৱানক পূজা কৰাৰ সময়ত যদি কোৱা হয় এই তিনিটা শব্দ তেন্তে মনৰ কামনা পূৰ্ণ হয়, অৰ্থাৎ ভগৱানে সেই প্ৰাৰ্থনা কেতিয়াও অস্বীকাৰ নকৰে। প্ৰত্যেক মানুহৰেই প্ৰথম আৰু প্ৰধান শক্তিয়েই হ'ল ভগৱান। গতিকে প্ৰত্যেক ব্যক্তিয়ে পূজা কৰাৰ সময়ত ভগৱানৰ ওচৰত নিজৰ মনৰ কথা প্ৰকাশ কৰে। আমাৰ লগত যি হয় বা যি ঘটি থাকে এই সকলোবোৰ কিন্তু ঈশ্বৰৰ ইচ্ছাতেই হৈ থাকে আৰু ইয়াৰ বাবে বিশ্বাস ৰাখি ভগৱানক পূজা কৰিব লাগে। সেয়েহে যদি আপুনি নিয়মিত ভগৱানক পূজা কৰোঁতে কয় এই তিনিটা শব্দ তেন্তে ভগৱানে আপোনাৰ সেই প্ৰাৰ্থনা কেতিয়াও অস্বীকাৰ নকৰে, অৰ্থাৎ ইয়াৰ দ্বাৰা গৃহদেৱতা সন্তুষ্ট হয় আৰু মনৰ কামনা পূৰ্ণ হয়। পৃথিৱীত এনে এক অদৃশ্য শক্তি আছে যি হৈছে সেয়া ঈশ্বৰ বা ভগৱানৰ শক্তি, আৰু এই ভগৱান বা ঈশ্বৰক সকলোৱে পূজা অৰ্চনা কৰে। যদিহে শুদ্ধ মনে বা ভক্তি নিষ্ঠাৰে ভগৱানক পূজা অৰ্চনা কৰি থকা যায় আৰু এই তিনিটা শব্দ যদি ভগৱানক কোৱা হয় তেন্তে ভগৱানে সেই প্ৰাৰ্থনা কেতিয়াও অস্বীকাৰ নকৰে। কাৰণ ভগৱানে আমাৰ জীৱনৰ সকলো সমস্যা বা অসুবিধা আদি সমাধান কৰি থাকে। গতিকে পূজাৰ সময়ত অন্য চিন্তা মনলৈ নানি একান্তভাৱে ভগৱানক প্ৰাৰ্থনা জনাই কোৱা হয় যে হে ঈশ্বৰ কৰুণাময়, আপোনাৰ যাতে কৃপা সদায় আমাৰ ওপৰতেই থাকে। এনে কৰিলে এই প্ৰাৰ্থনা ভগৱানে কেতিয়াও অস্বীকাৰ নকৰে। আৰু যাৰ ওপৰত ভগৱানৰ কৃপা থাকে সি কেতিয়াও কোনো অসুবিধাৰ বা সমস্যাৰ সন্মুখীন নহয়। যদিহে কেনেবাকৈ অসুবিধাত পৰে তেন্তে নিশ্চিতভাৱে ভগৱানে তেওঁক সহায় কৰিবই কৰিব, কাৰণ ভগৱান হৈছে সকলো মানুহৰেই এক মেৰুদণ্ড আৰু সকলোৰে এক শক্তি। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। হাঁহি থাকক, সুখত থাকক।